এইখনো পেট্ৰল ইয়াতে সেইখন। হেৰি ৰ'বচোন অলপ, মোক এটা সহায় লাগিছিল, শুনিছেনে? সহায় কৰিব মন নাই, নকৰোঁ বুলি ক'লে হৈ যায়। এনেকুৱা কৰে নেকি যেন মোক দেখাহে নাই? ইয়াত সকলো মানুহ একেই নেকি? দেখোন নেদেখা ভাও ধৰি গুচি গ'ল। এনে লাগিছে যেন কোনো নাহিবই আৰু, নিজেই গৈ থাকিব লাগিল। শুনকচোন, ৰ'বচোন। এইটো লওক। এইটো আকৌ কিহৰ আনন্দ? সহায় বিচাৰিছিল ন? মোৰ পানী লগাত নাছিল, মোৰ গাড়ীৰ পেট্ৰল খতম। ইয়াৰ পৰা পেট্ৰল পাম্প 10 কিলোমিটাৰ দেখাইছে। মোক পেট্ৰলহে লগাত আছে। পিছে আপুনি উৰণিখন সদায় টানি থাকে নেকি? এনিৱে, মোৰ নাম গৌৰীশংকৰ কলিতা। সকলোৱে মোক গৌৰী বুলিয়ে মাতে। আপোনাৰ? মই কাৰোবাক কৈ দি আছোঁ, তেওঁ আপোনাক সহায় কৰি দিব। বহুত বহুত ধন্যবাদ আপোনালৈ। কোন আছিল? কি? ইয়াত কোন ছোৱালী আছিল? নাই, ইয়াত মই আৰু মাছ খেতি। দাদা, মোৰ গাড়ীখনত তেল শেষ হৈছে, যদি পাৰে আপুনি অলপ সহায় কৰি দিব পাৰিব নেকি? তেওঁ গ'ল, আপুনি বাহিৰত ওলাব পাৰে। ভয় লাগে নেকি? কোন আছিল? ভয়? এতিয়া আৰু মোৰ ভয় নালাগে। আগতে লাগিছিল, এতিয়া মানি লৈ যদি মোৰ অভ্যাস হৈ গৈছে। 15 বছৰ বয়স আছিল আৰু তেতিয়াতে মোক বিয়া দিয়া হ'ল। মোৰ মানুহজনেও বেমাৰৰ বাবে বিয়াৰ কিছুদিন পিছতে মোক এৰি থৈ যায় বহু দূৰলৈ, য'ৰ পৰা তেওঁ আৰু উভতি আহিব নোৱাৰি। বিয়াৰ পিছতে তেনেকুৱা এটা ঘটনা হোৱাৰ বাবে গাঁৱৰ মানুহবোৰেও মোক কুলক্ষণীয় আৰু অমংগলীয়া বুলি ক'ব ধৰিলে। লগতে মোৰ নিজৰ মা দেউতায়েও মোৰ লগত সম্পৰ্ক বিচ্ছেদ কৰে। কিন্তু ইমান সম্পৰ্ক বিচ্ছেদ হোৱাৰ পিছতো মই জীয়াই থাকিবলৈ শিকিছোঁ। কিন্তু আপুনি জীয়াই থাকিবৰ বাবে কিবা বেলেগকৈ ভাবিছে জানো? মানে মই বুজি পোৱা নাই। কথা বতৰাবোৰতো তোমাৰ পঢ়া লিখাৰ নিচিনাই লাগে। হয়, ক্লাছ 9লৈ পঢ়িছিলোঁ, কিন্তু তাৰপিছত পঢ়িব নিদিলে, কাৰণ ছোৱালীয়ে ইমান নপঢ়িলেও হয়। এই সময়খিনিয়ে তোমাৰ নিজক টেকোৱাৰ আৰু পঢ়া লিখাই তোমাৰ আশাবোৰ ঘূৰাই দিব পাৰে আৰু সমাজত সন্মানো। আচলতে মই এজন সাংবাদিক, এখন কাকতৰ।
ইয়াতে এটা ডকুমেণ্টাৰী শ্বুট কৰিব আহিছিলোঁ কিন্তু কপালখন চোৱাচোন ইয়াতে তোমাক লগ পালোঁ। বৌ কাৰ লগত কথা পাতি আছে? নৱক কথাটো ক'ব লাগিল। হ'ব মই এতিয়া যাওঁ, মোৰ যাবৰ সময় হৈছে। আৰু গাঁৱৰ মানুহে দেখিলে কিমানতে কি কথা উলিয়াব, কথাই প্ৰতি ঠাক্কা উৰাব। আৰু মই মানুহক কৈছোঁ সি আপোনাক তেলখিনি নিদিবি, মই আগত। তেলখন দিব কৈছে আপোনাক। ধন্যবাদ। ধন্যবাদ ক'ব নালাগে। কি হা লিলিমে কৰিবা আহিছা ইয়াত হা? ব'ল তোক সহায় লাগে না, তোক সহায় কৰি আছোঁ। বাছ হ'ব, মোৰ গাড়ীত তেল শেষ হৈছিল, মই সহায় বিচাৰিছিলোঁ, ইয়াৰ বাহিৰে একো নহয়। কিন্তু ইয়াত সহায়টো দূৰৰ কথা, প্ৰশ্নহে বেছি। আবে কেলা আমাৰে গাঁৱত আহিবি, আমাৰে ছোৱালীবোৰে বদমাচি কৰিবি। ৰ তোক দি আছোঁ। চাওক আপোনালোকে মোক ভুল ভাবিছে, মই তেনেকুৱা একো ভুল কৰা নাই। ৰ তহঁতে তেওঁক আমাৰ মোৰ পৰা সহায়ে বিচাৰিছিল। নিজে কাকো সহায় কৰিব নোৱাৰ যদি তহঁতৰ দুখ দিয়া অধিকাৰো নাই। আৰু কি কৈছিলি তহঁতে? গাঁৱৰ ছোৱালী বোৱাৰীক সন্মান, যিয়ে নিজৰ মা ভণ্টিক সন্মান কৰিব আছে সিহঁতে আৰু বেলেগক সন্মান কৰে। এতিয়ালৈ মই একো কোৱা নাছিলোঁ, ভাবিছিলোঁ তহঁতে বুজি পাবি, কিন্তু নাই। সিহঁতি কি চাই আছ? আঁতৰি ইয়াৰ পৰা। আপোনাক বহুত বহুত ধন্যবাদ। ৰ'ব, পেট্ৰলৰ পইচাটো মই দি আছোঁ। নালাগে নালাগে, আপুনি মোক জীয়াই থকাৰ সাহসখন দিছে সেইখিনিয়ে বহুত, লগতে সহায় কৰিব পাই ভাল লাগিল। আৰু এটা কথা, মই আপোনাৰ এটা ফটো ল'ব পাৰিমনে? অহাকালি কাহিনী এটা ওলাব আপোনাৰ নামৰ সৈতে, বাতৰিত আপুনি পঢ়িব। হ'ব, ময়ো আজিৰ পৰা পঢ়িম বুলি কথা দিলোঁ, লগতে গাঁৱৰ মানুহখিনিকো পঢ়াম। হ'ব, মই এতিয়া আহোঁ, কিবা ভুল হ'লে ক্ষমা কৰিব। বাইদেউ, পেপাৰত তোৰ ফটো আহিছে। এই কাহিনী কেৱল ৰাধাৰে নহয়, সকলো এনেকুৱা ছোৱালীলৈ যিসকলে জীৱনত হাৰি যোৱা নাই। আচলতে তাই কলংকিনী বা অমংগলীয়া নাছিল, তাই আছিল সাহসী। আজি তাই পঢ়ি আছে কাৰণ তাই যেন বেলেগক পঢ়াব পাৰে।